Hello guys, welcome back to my channel. প্ৰথমতে মই ইউজ কৰিছো এলফছ গুডনেছৰ গ্ৰীণ টি টনাৰ। এই এলফছ গুডনেছৰ প্ৰডাক্টবোৰ হাৰ্বেলৰ হয়। তাৰ পিছত মই ইউজ কৰিছো এলিমেন্টছৰ লোশন। এই লোশনটো বহুত ভাল হয়। তাৰ পিছত মই ইউজ কৰিছো NY বে প্ৰাইমাৰ। ইয়াৰ দামটো হৈছে 225 টকা। প্ৰাইমাৰ আমি এটো কাৰণে ইউজ কৰিব লাগে, আমাৰ ওপেন প'ৰ্ছবোৰ মিনিমাইজ কৰে, মেকআপটো আমাৰ লং লাষ্টিং হয়। হে ভালদৰে ঘহি লব আৰু প্ৰাইমাৰটো আপোনালোকে কেতিয়াও স্কিপ নকৰিব, লগাব। তাৰ পিছত NY কালাৰ কাৰেকশ্যন প্লেট। ইয়াৰ 3টা শেড আছে। ব্ৰাছডালে মই ইউজ কৰিবলৈ অকমান ভাল নাপালোঁ, সেইবাবে মই হাতেৰে ইউজ কৰিলোঁ। এয়া অৰেঞ্জ কালাৰটোৱে ডাৰ্ক সাৰ্কেল আৰু ডাৰ্ক স্পটটো মিনিমাইজ কৰি দিয়ে। কিছুমান চাবচোন ফাউণ্ডেশ্যন ঘহিলেও মেকআপটো অলপ দেৰি পাছত আমাৰ কলা পৰি যায়। এবাৰ আপোনালোকে এইটো ট্ৰাই কৰি চাব, এই কালাৰ কাৰেক্টৰ প্লেটটো, আৰু ইয়াৰ ডেফিনেটলি ভাল ৰিজাল্ট পাব। এয়া মোৰ মাউথ এৰিয়াটোত অকমান কলা হয়, সেইবাবে মই অৰেঞ্জ কালাৰটোৱে লগাইছোঁ। আপোনালোকে ব্ৰাছেৰো লগাব পাৰে আপোনালোকৰ ইচ্ছা, কিন্তু মই হাতেৰে লগাই ফিংগাৰে লগাই ভাল পাওঁ। তেতিয়া মানে পটককে ব্লেন্ড হৈ যায় আৰু স্পীডো হয়। তাৰপিছত মই গ্ৰীণ কালাৰটো লগাইছোঁ। গ্ৰীণ কালাৰটোৱে বিশেষকৈ একনি, পিগমেণ্টেশ্যন আদি মিনিমাইজ কৰে। সেয়েহে এনেদৰে মই লগাই আছোঁ। অলপ মোৰ যিহেতু মোৰ স্কিনত ইমান বেছি পিম্পলছ নাই, তথাপিতো মই অলপ লগাইছোঁ। অকমান ডাৰ্ক স্পট অকমান আছে, সেইটো কাৰণে মই লগাইছোঁ। তাৰপিছত মই মেইবেলিন ফিট মি ফাউণ্ডেশ্যন লগাইছোঁ। এই ফিট মি ফাউণ্ডেশ্যনৰ দামটো হৈছে 300 টকা। এইটো আপোনালোকে মাৰ্কেটত ইজিলি পাই যাব। নাইকাতো পাব, এমাজনতো পাব, পাৰ্পল এপতো পাব। তাৰপৰা ডট শ্বেপত আপোনালোকে লগাব। চাওক মই এনেদৰে লগাইছোঁ। তাৰপিছত বিউটি ব্লেণ্ডাৰ লৈছোঁ। বিউটি ব্লেণ্ডাৰে ধুনীয়াকৈ ব্লেণ্ড কৰি দিছোঁ। কালাৰ কাৰেকশ্যনৰ আৰু এটা কালাৰ আছিলে, যিটো নেকি হোৱাইট শ্বেড। এই হোৱাইট শ্বেডটো আপোনাক অকণমান ব্ৰাইটেন কৰিব। ক'বলৈ থাকি গ'ল, এতিয়া মই কথাটো কৈ দিছোঁ। তাৰপিছত যিমান ধুনীয়াকৈ ব্লেণ্ড কৰিব, সিমানে আপোনালোকৰ মুখখন দেখিবলৈ গ্ল'য়িং লাগিব, ফ্ল'লেছ লাগিব। এয়া মই ব্লেণ্ডিঙত অলপ সময় দিওঁ। চাওক আপোনালোকৰ যদি ডাৰ্ক চাৰ্কেল বেছিকৈ যদি আছে, তেতিয়াহ'লে এবাৰ হ'লেও এই কিটটো ইউজ কৰি চাব। আৰু কেনে পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া চাওক, মোৰ এখন গাল চাওক আৰু এখন গাল চাওক, কিমান ডিফাৰেঞ্চ। তাৰপিছত মই কম্পেক্ট লৈছোঁ পাৰ্পলৰ। এই কম্পেক্টটো বহুত ভাল হয়। এই কম্পেক্টটো ধুনীয়াকৈ আপোনালোকৰ মুখখন ছেটিং কৰি দিব। দেখিলেনে আপোনালোকে কেনেদৰে মই ইউজ কৰিলোঁ, আপোনালোকে তেনেদৰে ইউজ কৰিব, আপোনালোকৰ ফ্ল'লেছ মেকআপ পাব। তেতিয়াহ'লে আজিলৈ ইমানখিনি। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে পোনপ্ৰথমতে আপোনালোকৰ মোৰ ভিডিঅ'বোৰ আগতে পায়। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।